নমস্কাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল ইনফৰ্মেটিভ 24/7লৈ। বন্ধুসকল, নতুনকৈ এপ্লাই হ'বলগীয়া মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে কি কি ডকুমেণ্ট লাগিব আৰু কি কি তথ্য লাগিব, আজি আমি সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, ডিষ্ট্ৰিক্ট কাৰেণ্ট পোষ্টিং, ডিপাৰ্টমেণ্ট কাৰেণ্ট পোষ্টিং, অফিচ কাৰেণ্ট পোষ্টিং আৰু ডেজিগনেশ্যন কাৰেণ্ট পোষ্টিং, এইকেইটাটো আপোনালোকে জানেই। সদ্যহতে ডেট অফ জইনিং, ফাৰ্ষ্ট জইনিং, আপোনালোকে চাকৰি পাওঁতে কোন তাৰিখে জইনিং কৰিছিল সেই ডেটটো, আৰু ডেট অফ জইনিং কাৰেণ্ট পোষ্টিং, আপোনালোকে ইয়াৰ আগত যিটো ট্ৰান্সফাৰ হৈছিল সেই ট্ৰান্সফাৰ হোৱা তাৰিখটো লাগিব, আৰু আপোনালোকৰ গেট পে কিমান লিখিব লাগিব, আৰু ইয়াত আছে পে'মেণ্ট, আপোনালোকৰ পে'মেণ্টটো ইয়াত ছিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ প্ৰয়োজনীয় ডকুমেণ্টখিনি হৈছে এখন পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, পেন কাৰ্ড, ডিপাৰ্টমেণ্টেল কাৰ্ড অৰ্থাৎ ID কাৰ্ড, আৰু এপইণ্টমেণ্ট লেটাৰ আৰু ফাৰ্ষ্ট পেজ অফ ছাৰ্ভিচ বুক। এপইণ্টমেণ্ট লেটাৰ আৰু ফাৰ্ষ্ট পেজ অফ ছাৰ্ভিচ বুক হৈছে আপোনালোকৰ অপশ্যনেল, আপোনালোকে নিদিলেও কোনো কথা নাই। যদি আপোনালোকে দিব পাৰে তেন্তে বেটাৰ হ'ব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মিউচুৱেল ট্ৰান্সফাৰৰ সম্পৰ্কে জনাবলগীয়া ইমানখিনি আছিল। আৰু যদি মিউচুৱেল ট্ৰান্সফাৰ সম্পৰ্কে কিবা ইনফৰ্মেশ্যন পোৱা যায় আপোনালোকক সোনকালে জনাই দিয়া হ'ব। আপোনালোকে এনেধৰণৰ ইনফৰ্মেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।